মই আছো গুৱাহাটীত। নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আজি গুৱাহাটীৰ অন্যতম ঠাইত বৰ্তমান আছোঁ। আপোনালোককো এই ঠাইডোখৰ অলপ দেখাম। তাৰ আগে আগে পৰিৱেশখিনি আপোনালোকে চাই যাওক। এই য'ত মই আছোঁ ইয়াত গাড়ী দেখিব, কিন্তু বেছিকৈ বুঢ়া গাড়ী দেখিব। বুঢ়া গাড়ীখিনি আপোনালোকে দেখিব। ইয়াত নতুন গাড়ী নাই, সকলো বুঢ়া গাড়ী আপোনালোকে দেখি পাব। ইয়াত য'ত আহিছে বা যেনেকুৱা গাড়ী ঘোঁৰা দেখিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কোনখিনিত আছে। তাৰ আগে আগে আকৌ আমি 4 লাইনখিনি অলপ ওলাই যাম। এই 4 লাইনখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। চাওক, একজেক্ট লোকেশ্যনটো মই আপোনালোকক পিছত জনাই আছোঁ। আগতে আপোনালোকে পৰিৱেশখিনিক অলপ দেখাই লওক। গুৱাহাটী এইখিনি ঠাইডোখৰ খুব ক্লিন আছে, চাফা আছে। অন্য ঠাইতকৈ ইয়াত বেছিকৈ চাফা দেখিছোঁ মই। কিয় ইমান এইখিনি ঠাইডোখৰ গুৱাহাটীৰ আটাইতকৈ চাফা ঠাই বুলি মই ক'ব বিচাৰিছোঁ। বহুত ঠাই গুৱাহাটীৰ বিভিন্ন ঠাইত মই ঘূৰিছোঁ, কিন্তু বিভিন্ন ঠাইত বহুতো লেতেৰা পৰিৱেশৰ লগত আছে। কিন্তু এতিয়া মই য'ত আছোঁ ইয়াত ইমানকৈ লেতেৰা পৰিৱেশ নাই, চাফাই বুলি ক'ব লাগিব। নিশ্চয় আপোনালোকেও দেখিছে, অলপ চাওক। চাফাই এইখিনি ডাঙৰ ডাঙৰ গছ 4 লাইনৰ মাজেদি ডাঙৰ ডাঙৰ গছ, সকলো গছেই আছে তাৰ কাৰণে। আৰু লগতে এই কিনাৰতে পাহাৰ, এইটো ঘৰৰ ইফালে পাহাৰ দেখি নাপাওঁ এতিয়া, কিন্তু এইটো আপোনালোকে অলপ দেখিছে পাহাৰ। চব এই ঠাইডোখৰত আছোঁ, একজেক্ট ঠাইডোখৰ মই আপোনালোকক কৈ আছোঁ। তাৰ আগে আগে আপোনালোকে চাই যাওক অলপ। ইয়াত মই ভাৰ্গৱ মটৰ্ছ পাৰ্টছ দোকানত আছোঁ। তাৰ ভিতৰত মই এতিয়া সোমাই গৈ আছোঁ। চাওক, ইয়াতো আছে, এফালেও চব ইয়াতে পুৰণাই গাড়ী দেখিম। চাওক, এফালেও আছে, এফালেও আছে, এফালেও আছে। লাগি আছে প্ৰভু হেড, লাগি আছে, লাগি আছে। মেনেজাৰ চাহাব মচনত গৈ আছে। এইটো হ'ল ছনী মটৰ্ছ মেকানিকেল, এইটো হ'ল গাড়ী গ্ৰেছ। ইয়াত গাড়ীৰ ইঞ্জিনৰ পৰা ধৰি বিভিন্ন যিখিনি কাম গাড়ীৰ অল এভৰিথিং, লগতে ডেণ্টিং পেইণ্টিঙে কৰে। আজি আমি সময়তো গাড়ী ছাৰ্ভিচিং কৰাৰ প্ৰয়োজন। আমি এখন গাড়ী ছাৰ্ভিচিং কৰিছোঁ আজি। ছাৰ্ভিচিং লগতে ইয়াত বিভিন্ন কৰণীয় কাম আছিলে। গাড়ী এনেও প্ৰতি সময়ে আমি ছাৰ্ভিচিং কৰিব লাগে, তাৰ কাৰণে কৰিছোঁ খুব সুন্দৰভাৱে। এতিয়া আমি যি দেখিছোঁ, ফাৰ্ষ্ট হিচাপে কৰাটো ধুনীয়াই লাগিছে, ভাল লাগিছে, জেনুইন কৰিছে লিখীয়া লাগিছোঁ। কিন্তু কৰাৰ পিছত তেনেকুৱা তাৰ লাষ্টিং বা কৰা যি গাড়ীৰ যিহেতু আমি চলাৰ পিছত আমি গম পাম কাম কেনেকুৱা হয়। সেইখিনিও য'ত আছোঁ একজেক্ট লোকেশ্যনটো আপোনালোকক এতিয়া জনাই আছোঁ। লোকেশ্যনখিনি মই জনাই আছোঁ, সুধিব লাগিব, ময়ো ইমান নাজানো, কিন্তু একজেক্ট এইখিনি ঠাই কি কয়। ভাৰ্গৱ মটৰ্ছ আৰু ছনী মটৰ্ছ গ্ৰেছ, তাতে মই আছোঁ বৰ্তমান। একজেক্ট লোকেশ্যনটো আপোনালোকে
মই কৈ আছোঁ অলপ ঠাইত চালে মই লোকেশ্যনটো মই বিচাৰি আছোঁ লোকেশ্যন মই পোৱা নাই বৰ্তমান এইখিনি ঠাই কি কয় মেগজিন হা মেগজিন মেগজিন এইখিনি মেগজিন বুলি কয় ন এইটো ৰ'ডটো যেনিবা এইটো লিখা থাকিব এইটো লিখা নাই ভাইটিও নতুন নেকি ন পোৱা নাই এইটো লোকেশ্যন সন্দীপত বৰ্তমান মই সন্দীপত লোকেশ্যনটো একজেক্ট পালোঁ ইয়াতে চাওক আপোনালোকে যেনে যেনে এছামিছৰ কষ্ট এইবিলাক এই সকলোৱে জানিব ইয়াত মই আছোঁ সন্দীপত বৰ্তমান মই সন্দীপতত আছোঁ যি কি কামৰ কাৰণে আহিছিলে আপোনালোকক এনেও ক'লোঁ ইয়াত আমি গাড়ী বনাইছোঁ স্কৰ্পিঅ'ত সৰু সৰু কিছুমান পাৰ্টছ পুৰণা হৈ গৈছিলে বনাবলৈ লগা হৈছিলে কেইদিনমান চলিলে হয় কিন্তু এতিয়া ঠিক ঠাক কৰি লৈছোঁ আমাৰ বহুতো কাম আছে তাৰ কাৰণে আমি এতিয়া গাড়ীৰ যি সমস্যাখিনি সমাধান বা কৰি লৈছোঁ ভৱিষ্যতে যিহেতু আমি ঘূৰি থাকোঁতে বা কামত আমি যিহেতু ব্যস্ত থাকিব তাৰ কাৰণে সৰু সৰু যি কাম আছে সকলো কৰিছোঁ আৰু লগতে যি আমাৰ যিটো ঠাই ভ্ৰমণ কৰাত বা আমি যি কামত ঘূৰি আছোঁ তাত যিহেতু অসুবিধা নিদিয়ে গাড়ী তাৰ কাৰণে ধন্যবাদ বাই বাই এইখিনি আছিলে আমাৰ আজিৰ আপোনালোকক জনাব লগা কিছুমান কথা বা মোৰ প্ৰিয় বন্ধুসকলক মোৰ য'ত আছোঁ এইখিনি আপোনালোকক জনালোঁ